এতিয়া সকলো ঠিকেই আছেনে? বৰ চিৰিয়াছ পেচেণ্ট আছিল জানা। ডক্তৰ হ'লো যদিও ভগৱানত যথেষ্ট বিশ্বাস কৰোঁ। তেৰাৰ অবিহনে কালি সেইটো অপাৰেশ্যন অসম্ভৱেই আছিল। বাৰু সেইবোৰ বাদ দিয়া, তুমি কিবা খালা জানো? খালোঁ। ফোন নহা দেখি ভাবিলোঁ তুমি ব্যস্ত আছা চাগে, সেইবাবে মই খায়েই দিলোঁ। পিছে তুমি কিবা খালাতো? ময়ো খালোঁ। তোমাক অলপমান সময় দিবলৈ মোৰো বহুত মন যায় জানা। কিন্তু এই স্বাৰ্থপৰ পৃথিৱীখনত ময়ো স্বাৰ্থপৰ হৈ পৰিছোঁ। পইচাৰ পিছত দৌৰিছোঁ। প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেক দিনাই এজন লগত থাকেই। কি কৰিম কোৱা? সঁচাকৈ সময়বোৰ বৰ জটিল। মই বহুত ভাগৰুৱা হৈ পৰিছোঁ আস্থা। মই বুজোঁ। হ'ব দিয়াচোন, ভাল হ'ব নহয় সকলো। আৰু আঁতৰত থাকিওতো আমাৰ একো অসুবিধা হোৱা নাই। তুমি মাত্ৰ অলপ সাৱধানে থাকিবা দেই। সেইবাবেই চাগে প্ৰথম দেখা দিনাই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। ইছ, হ'ব মইতো তেতিয়া তোমাৰ লগত বিয়া হ'ম বুলি ভবাই নাছিলোঁ। পিছে তোমাৰ লেখাটো পাইছিলোঁ খবৰ কাগজত। লেখাটো পাই মোৰ এনেকুৱা লাগিছিল যে মই তোমাকেই লগ পাইছোঁ। অ' হয় নেকি? কেতিয়াবা ভাৱ হয় জানা, কি যে তুমি এই ডান্সৰ ক্লাছ, তাৰপাছত মিউজিকৰ ক্লাছ, ঘৰৰ কাম বনবিলাক থাকেই, লগতে ইটোৰ পাছত সিটো লেখা, এখনৰ পাছত এখন নাটক, কবিতা। মানিছোঁ কিন্তু, আৰু তাৰ মাজতে সময় উলিয়াই আঁতৰৰ পৰাই মোৰ যত্ন। তথাপিতো এক মিনিটো সময় নোলাই মোৰ তোমাক কিবা অসুবিধা হৈছে নেকি সুধিবলৈ। সময়ৰ অভাৱ, সেইটো সঁচা। কিন্তু নিজৰ ভাল লগাবোৰৰ কাৰণেচোন সময়বোৰ মিলি যায়। আৰু ডক্টৰ, আপোনাৰ চোৱা চিতা মই নকৰিলে আৰু কোনে কৰিব হা? আৰু দীপ আছে নহয়, ঘৰৰ বজাৰ সমাৰবোৰচোন সি কৰিয়েই দিয়ে। বহুত কৰিছে অ' সি আমাৰ বাবে। সঁচাকৈ মা আৰু দেউতাৰ বিয়োগৰ পাছত সিয়েই একমাত্ৰ সম্বল হিচাপে আছে। সি যে আমাৰ কাৰণে কিমান ছেক্ৰিফাইচ কৰিছে, তাৰ নিচিনা এটা ভাতৃ পোৱাটো মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা। পিছে কাইলৈ কিবা এটা আছে, কাৰোবাৰ বা মনত আছে বানে? আৰে কিয় নাথাকিব, কিমান কি যে ভাবি আছো। তোমাৰ আৰু মোৰ জীৱনৰ সেইটো এটা স্পেচিয়েল দিন, আমাৰ বিবাহৰ দ্বিতীয়টো বাৰ্ষিক। সেই দিনটোৰ কাৰণে মই কিমান দিনৰ পৰা যে প্ৰতীক্ষাত আছো। প্ৰত্যেক দিনাই ভাবি আছো সেই দিন কেতিয়া আহিব, মই ঘৰলৈ কেতিয়া যাম, আৰু মই কেতিয়া তোমাক লগ পাম, ওচৰৰ পৰা তোমাক এবাৰ চোৱাৰ সুযোগ লাভ কৰিম। হ'ব তুমি আহিলেই হ'ল, মোকনো আৰু কি লাগে? তুমি মোৰ ওচৰত থাকিবা, মোৰ কাৰণে সেয়াই যথেষ্ট। পিছে আজি ক্লাছ আছে নে নাই? ক্লাছ আছে। আজি চাগে দুজনমান আহিব। কাইলৈৰ পৰা কেইদিনমান নালাগে বুলি কৈ দিম নেকি? হ'ব এতিয়া, তুমিও ভালকে থাকিবা দেই। হ'ব এতিয়া। কোনফালেনো যোৱা? অকণমান ওলাই আহোঁ। কাইলৈ দাদাৰ আহিব, তুমিও পাৰিলে পাকেইটা মাৰিবা দেই। হ'ব, আহিম বাৰু, ৰ'ব মই আগৰ পৰা। ঠিক আছে, তুমি যোৱা।
আমনি লাগিছে নি বাৰু ভাগৰ লগা নাই ঠিক আছে বাৰু আজিলৈ ছুটিটো হ'ব দেই তোমালোকে গম পাইছানে বাৰু দেশত আমাৰ কি হৈ আছে এইকেইদিন গম পাইছা নাই পাইছা এই অসমখনত কি হৈ আছে এতিয়া দেখিছা পুলিচবিলাকে যেন মানুহক ইমান মাৰিছে মোৰ ভয়হে লাগে হয় নেকি ভয় কৰিব নালাগে দেই ডাঙৰ হ'লে এইবিলাক বুজি পাবা তোমালোকে প্ৰাৰ্থনা কৰিবা যাতে দেশখন ভাল হয় মানুহবোৰ যাতে ধুনীয়াকৈ জীয়াই থাকিব পাৰে আৰু শান্তিত থাকিব পাৰে দেই আৰু তোমালোকে বৰকে বাহিৰত মানুহ নুফুৰিবা দেই মাহঁতে লগতে যাবা তোমালোকে দেই বাইদেউ ময়ো টিভিত দেখিছোঁ দেখিছা মাহঁত নোযোৱাকৈ অকলে ক'তো নাযাবা দেই বাৰু আজিলৈ হ'ব কি খেলিবানো খেলিবা খেলিবা বাইদেউ চকুত বন্ধা খেলিম চকু মানে খেলিবা ঠিক আছে হা অকণমান কোৱা এয়া ক্লাছৰ পৰা আজৰি হৈছোহে হ'বচোন সদায় আৰু একেখিনি কথাকে কিমান কৈ থাকা তুমি কাইলৈ যোৱাই আহিব নহয় কেইদিনমান সৰহকৈ থকাকৈ যাম হ'বনে বাৰু কোৱা এতিয়া কি কৰি আছা তোমাৰ ফোনৰ বাবেই ৰৈ আছো আজি ইমান দেৰি হৈছে ফোন কৰা আজি অলপ দেৰি হৈ গ'ল তুমি মানে এতিয়ালৈকে শুব লোৱাই নাই আজিচোন কিবা মনটো ভাল লাগি থকা নাই তোমালৈ আজি বৰকৈ মনত পৰিছেচোন মোৰো জানা আজি তোমালৈ বৰকৈ মনত পৰিছে কোনোবাটো মুহূৰ্তত বৰ অকলশৰীয়া অনুভৱ কৰোঁচোন মনটোৱে তোমাক কাষত বৰকৈ বিচাৰেও তেতিয়া হেই কালিলৈ গৈ আছোৱেই নহয় খুব সোনকালে যাম ৰাতিপুৱাই হ'ব এতিয়া শুই দিয়াচোন ঠিক আছে এতিয়া শুই দিয়া শুনাচোন কোৱা বহুত দিন তোমাৰ গানৰ ভাষাত শুই পোৱা নাই কিয় জানো আজি মোৰ তোমাৰ গানৰ ভাষাত আকৌ এবাৰ শুবলৈ মন গৈছে সেই যে আগৰ দিনবোৰ খুব মনত পৰিছে গোৱা না নাই দেই মই এতিয়া এই ৰাতিখন গান গাব নোৱাৰোঁ হ'ব নালাগে গাব ময়ো নুশুওঁ আজি ৰাতিটো আৰে যেতিয়ালৈকে তুমি গান নাগাবা তেতিয়ালৈকে মই নুশুওঁ কিছুমান কথা একেবাৰে বুজি নোপোৱা ন একেবাৰে সৰু ল'ৰাটো গতে কৰি দিয়া বাৰু মই গাইছোঁ তুমি কিন্তু শুই যোৱা দেই উঠৰে ত্ৰিষা সামৰি দুহাতৰ কোমল আঙুলি পৰহি যায় নামনি আবেগত বাগৰ সলনি তুমি যে পপীয়া তৰা আকাশ
Happy anniversary, my heartbeat. এতিয়া কোৱা আহিব হ'লনে নাই তোমাৰ ওলাইছিলোৱে জানা টালি টোপোলাটো কালি ৰাতিয়ে বান্ধি থৈছোঁ মুঠতে হাতত চাবিটো ল'ব লাগে আৰু গাড়ীত বহিব লাগে তেনেতে হস্পিটেলৰ পৰা ফোন আহিল যাবই লাগিব চব আন্দোলনে শেষ কৰি দিলেও কালি 2জন পৰহি 3জন আজি বা আকৌ কিমানজনে প্ৰাণ আহুতি দিব লগা হয় পুলিচ আৰু আন্দোলনকাৰী দুই পক্ষৰ মাজত মুখামুখি সংঘৰ্ষ হৈ গৈছে কি যে হ'ব এতিয়া গাড়ীটোতো নিব নোৱাৰি খোজকাঢ়িয়ে ওলাইছোঁ তুমি খোজকাঢ়িয়ে ওলাইছা পিছে ক'ত আছা এতিয়া এয়া গেট মাৰিছোঁ যোৱা তুমি একেবাৰে সাৱধানে যাবা কিন্তু আৰু লৰালৰি একদম নকৰিবা ভালকে যাবা হেই কান্দিছা কিয় খুব সোনকালে লগ পাই আহিছোঁতো আমি যোৱা তুমি মন মাৰি থাকিব নালাগে আজি সন্ধিয়া খুব সোনকালে লগ পাই আছোঁ হ'ব আস্থা ভাস্কৰ মধ্যাহ্না মহানগৰীৰ ৰাজপথত এতিয়া কেৱল মৃত্যুৰ কেৰি আজিও প্ৰতিবাদকাৰী আৰু পুলিচৰ মাজৰ ভয়াৱহ সংঘৰ্ষৰ ফলতে কৰ্মস্থলীলৈ বুলি ওলাই অহা চিকিৎসক ভাস্কৰ জ্যোতি বৰুৱাই পুলিচৰ গুলীত মৃত্যুক আঁকোৱালি লয় তুমি যে